আজিৰ আখলত ম'ম' অলপ ময়দা ল'লোঁ, ৰিফাইন অলপমান দিব আৰু জোখমতে নিমখ অকণমান দিব আৰু পাৰিলে গাখীৰ দিব আৰু পানী দি আমি ময়দাটো ৰেডি কৰিব লাগে। এতিয়া ময়দাৰ লডিটোক এখন ভিজা কাপোৰেৰে অকণমান সময় ঢাকি ৰেষ্ট দিব লাগে। আৰু ম'মৰ ভিতৰত মাংসৰ লগত যিকোনো চব্জি আপুনি ইউজ কৰিব পাৰে, বিনছ হওক, গাজৰ হওক, পিঁয়াজ, কবি। বন্ধাকবি বুলি কওঁতে আপোনাৰ বন্ধাকবিটো এক্সট্ৰাকৈ কাটি তাক নিমখ অলপ ছটিয়াই কিছু সময় ৰাখি তাক পানীখিনি উলিয়াই ল'ব লাগে, নহ'লে আপোনাৰ কি হ'ব, পেটপেটীয়া হ'ব। চিকেন ললিপপ বনোৱা এটা টিফিন আছিল, তাতে অলৰেডি মছলা অলপ আছিল, গতিকে তাতে মই এতিয়া চিকেন ম'মৰ কাৰণে ৰেডি কৰিম। চব্জিখিনি কাটিলোঁ মই ফ্ৰেঞ্চ বিনছ, গাজৰ, পিঁয়াজ, যি এভেইলেবল থাকে আপোনাৰ সেইখিনি চব্জি ইউজ কৰিব পাৰিব। মাংসখিনি এনেদৰে সৰু সৰুকৈ কাটি তাতে আমি এতিয়া মেৰিনেট কৰিম। মছলাখিনি মই আকৌ এবাৰ অলপ অলপ দিম, দেখুৱাই আছোঁ। দুটা টিফিন আছে, এটা হৈছে ভেজ ম'ম' বনাম, এটা হৈছে চিকেন ম'ম'। অকণমান নিমখ দিলোঁ আৰু ৰিফাইন অইল অকণমান দিলোঁ, এইটো হৈছে ভিনেগাৰ অকণমান দিলোঁ, হালধি পাউডাৰ, পাৰিলে আদা নহৰু পেষ্ট দিব, চয়া চচ, বাকী যিমান মছলা থাকে আপোনাৰ, আজিনোমোটো অকণমান দিলোঁ আৰু ইয়াতে দিম মই এতিয়া কাবাব মছলা, জিৰা ধনিয়া পাউডাৰ, ব্লেক পেপাৰ, আপোনাৰ ৰেড চিলি অকণমান দিলোঁ। এইবোৰ দি আমি ইয়াক ভালকৈ মিক্স কৰিম আৰু কিছু সময়ৰ কাৰণে মেৰিনেট কৰি ৰাখিম। ম'ম' ষ্টিমাৰটো এনেধৰণেৰে এডাল ব্ৰাছেৰে অকণমান তেল সানি ল'ব লাগে, যাতে ম'ম'টো লাগি নধৰে। আৰু সেই বাতিটো যে দেখিছে, সেইটো হৈছে কুকি কাটাৰ, মানে এইটো চাইজত আপুনি কাটি ল'ব পাৰে, কিমান চাইজ লাগে। তো আমি এইটো ষ্টিলৰ বাতি ইউজ কৰিছোঁ এজ এ কুকি কাটাৰ। আৰু আমি ভেজ ম'ম'টো আগত বনাই ল'ম আৰু চিকেনটো পিছত বনাম। মনুৱে ৰেডি কৰি আছে আৰু এইটো কাটি কাটি আমি কি ধৰণেৰে বনাওঁ ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ। আপুনিও ঘৰত বনাব পাৰিব। আৰু যিহেতু এতিয়া বৰষুণ দি আছে, গতিকে বেকগ্ৰাউণ্ড মিউজিকটো বৰষুণৰ এটা শব্দ শুনা পাই আছে। অ'কে, আমি আৰম্ভ কৰোঁ। এয়া অলপ পাতলা কৰিব, বেছি ডাঠ কৰিলে নিসিজিব। আৰু চব্জিবোৰ দিয়াৰ পিছত এনেধৰণে আমি চেপ বনাব পাৰোঁ। এইটো হাফ মুন চেপ। এয়া এনেধৰণে থৈ গ'লোঁ আৰু থৈ যাওঁতে গাতে গা লগাই নথ'ব, যিহেতু ফুলিবই, অলপ বেকিং পাউডাৰ দিব লাগে, সেইটো ক'ব থাকি গৈছিল। ময়দাখিনি বেলোতে এয়া আপোনাৰ ছাইডবোৰ বেছিকেলি পাতলা কৰিব লাগে। ছাইডবোৰ যিহেতু আমি কোচ দিওঁতে আপোনাৰ কি হয়, এইবোৰ বেছি ডাঠ হৈ যোৱাৰ চান্স থাকে আৰু এইটো নিসিজিব তেনেকৈ হ'লে। তেনেধৰণে দুটা আঙুলিৰে আমি চেপি আহিলোঁ, দুটা আঙুলি আমি কুচাই আহিলোঁ। এয়া বনোৱাৰ ষ্টাইল। আপুনি ৰাউণ্ড চেপো কৰিব পাৰে, যেনেকুৱা মন যায়। চাই থাকক। আকৌ এবাৰ দেখাইছোঁ। যদি আপোনাৰ ওচৰত বেলনা নাথাকে, তেনেহ'লে ষ্টীলৰ প্লেইন কাঁহী এখন ইউজ কৰিব পাৰে বা প্লেট ইউজ কৰিব পাৰে। অলপ এডজাষ্ট কৰি ল'ব পাৰে এনেধৰণে, যদি বেছি ডাঠ হয়। এই ধৰণেৰে চব্জিখিনি লৈ কুচাই ষ্টাৰ্ট। দুটা ষ্টিমাৰ লৈছোঁ, এটাত ভেজ, এটাত চিকেন। 1 2 3 এইয়া ধোঁৱা ওলাই গৈছে, তাৰমানে এইটো সিজিবলৈ আৰম্ভ কৰিছে আৰু অকণমান সময় লাগিব। এই কেপেনাডাল লৈ উলিয়াই আনিলোঁ। কেনে মজা! ম'ম'। থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'। অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, পাৰিলে লাইক কৰিব, কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিব। কিনাৰত থকা বেল আইকনটো দবাই দিব। থেংক ইউ।